ভগৱান হনুমান হৈছে কলিযুগত অৱতাৰ লোৱা একমাত্ৰ ঈশ্বৰ, যি পৃথিৱীত এতিয়াও বিদ্যমান। বজৰংবলীক ভোলেনাথৰ অৱতাৰ আৰু শ্ৰীৰামৰ ভক্ত বুলি কোৱা হয়। শ্ৰীৰামৰ প্ৰতি একচেটিয়া ভক্তি, প্ৰবৃত্তিগত অনুভূতি, মাতৃসীতাক বিচাৰি উলিওৱাৰ সংগ্ৰাম, লক্ষ্যত মনোনিৱেশ, লংকালৈ অগ্নিস্নান আৰু সুৰস দানৱৰ পৰা চতুৰতা আদি হনুমানৰ এনে গুণ যি প্ৰতিজন ব্যক্তিৰ মাজত থাকিব লাগে। হনুমানৰ এই গুণবোৰক সফলতাৰ সূত্ৰ বুলিব পাৰি। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এন টাইম। আজি আমি এই ভিডিঅ'টোত জানিম, যদিহে আপুনি জীৱনত সফলতা লাভ কৰিবলৈ হয় তেতিয়াহ'লে হনুমানৰ কি কি গুণবোৰ আপোনাৰ দৰকাৰ। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। নম্বৰ 1, শৰীৰ সক্ৰিয় আৰু মনক নিষ্ক্ৰিয় কৰি ৰাখক। সফলতাৰ প্ৰথম পদক্ষেপ হ'ব ক্ৰিয়াকলাপ। সেইবাবে এজন সক্ৰিয় হ'ব লাগে, কিন্তু শৰীৰটো সক্ৰিয় আৰু মনটো নিষ্ক্ৰিয় কৰি ৰাখক। কাৰণ মনটোক শান্ত কৰি ৰখাৰ পিছতহে জীৱনৰ বহু সমস্যাৰ পৰা মুক্ত হৈ নিজৰ লক্ষ্য বা একাগ্ৰতাৰ দিশে আগবাঢ়িব পাৰি। হনুমানেও লংকালৈ যোৱাৰ আগতে একেই কামেই কৰিছিল। নম্বৰ 2, সজাগ সংগ্ৰামৰ ক্ষমতা। লক্ষ্যৰ প্ৰতি সচেতন হ'লেহে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। হনুমানেও লংকালৈ যাওঁতে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, কিন্তু নিজৰ নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি সজাগ হৈ থাকি বিলাসিতাৰ সুবিধা থকা মেনাক পৰ্বতটো চুইয়েই আগবাঢ়ি গ'ল। নম্বৰ 3, চতুৰতা প্ৰয়োজনীয়। আমি হনুমানৰ পৰাই চতুৰ হ'বলৈ শিকোঁ। সাগৰ পাৰ হৈ থাকোঁতে যেতিয়া সুৰস দানৱে তেওঁক খাব বিচাৰিছিল, তেতিয়া হনুমানে কৌশলেৰে তেওঁৰ শৰীৰৰ আকাৰ বৃদ্ধি কৰি হঠাতে কমাই দিলে। এইদৰে সুৰসাৰ মুখত প্ৰৱেশ কৰাৰ পিছত চতুৰতাৰে ওলাই আহিল। এই চতুৰতাত সুৰসাও সন্তুষ্ট হৈ তেওঁক এৰি থৈ গ'ল। নম্বৰ 4, নম্ৰতা। প্ৰতিজন ব্যক্তিৰ নম্ৰ স্বভাৱ থাকিব লাগে। বিশেষকৈ সফলতা লাভৰ বাবে এই গুণটো অতি গুৰুত্বপূৰ্ণ। শক্তিশালী হনুমানৰ ৰূপে আমাক শিকাইছে যে শক্তিশালী বা ডাঙৰ হোৱাটোৱে সকলো নহয়, কিন্তু নম্ৰ হ'লেহে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। নম্বৰ 5, ভক্তিৰ গুণ। বুদ্ধি আৰু যুক্তি কেৱল ইয়াৰ সুবিধা থকা পৰিসৰলৈকেহে, কিন্তু ভকতে মনক সবল কৰি তোলে। বহু গুণৰ ভিতৰত ভক্তি হনুমানৰ শ্ৰেষ্ঠ গুণ। হনুমান তেওঁৰ ভক্তিৰ বলত শ্ৰীৰামৰ প্ৰিয় ভকত হৈছিল। প্ৰতিজন ব্যক্তিৰ ভক্তিৰ গুণ থাকিব লাগিব, কাৰণ ভক্তিৰ অভাৱত বিশ্বাসৰ প্ৰভাৱ পৰে, আৰু বিশ্বাসৰ প্ৰভাৱ পৰাৰ লগে লগে আত্মবিশ্বাস দুৰ্বল হ'বলৈ আৰম্ভ কৰে। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক, আৰু যদিহে আপুনি হনুমানৰ ভক্ত তেতিয়াহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।